নারায়ণ কৈ দিলে গান্ধী নামে প্ৰতিটো কাৰণে প্ৰজনন নাৰায়ণ। এই নাৰায়ণ নামটোত আমি গুৰুত শৰণ লোৱা অহাৰ পিছত নাৰায়ণ নামৰ চৰণৰ শৰণে পঠিব লাগিব। কেতিয়া? স্নান কৰাৰ পৰা। স্নান কৰোঁতে জলৰূপী নাৰায়ণ নাম স্মৰণ হয়। যিমানে চাবোন লগাই গা নোধোৱক দেহত 3 চলু জল আমি ছটিয়াই দিয়া হয়। সেই বাক্য কেতিয়াবা আমি নকওঁ, গুৰুৰ পৰা ল'ব। গতিকে আমাৰ তেতিয়া কি হয়, সেইটোকে ব্ৰহ্মাদেৱে 4 বেদ 3 বাৰ চাই কলি যুগৰ লোকসকলক এই মূল তত্ত্বটো দি দিবলৈ এইটো মন্ত্ৰ। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে অবেকত কৰিয়া থৈলা নাৰায়ণ বাণী। এই নাৰায়ণ নামলয়া শুদ্ধ কৰোঁ আমি চিতকায়া হৰিৰ সন্তোষ অকাৰণ আন নজানি। আমাৰ বাঁহীটো শুদ্ধ কৰিব লাগিব সেই জলৰে, ভিতৰ শুদ্ধ হ'ব সেই জলৰে। যেতিয়া আমি এচলু জল পান কৰিম তেওঁৰ নামত, আমাৰ ভিতৰত থকা এই আৱৰ্জনাবিলাক আঁতৰি পবিত্ৰ কৰাই দিয়ে। বাঁহীটো আমাৰ দেহ অপবিত্ৰ, এই জলৰে স্নান কৰিলে দেহ পবিত্ৰ হ'ব। সেইকাৰণে কৈছে চিত আৰু কায়া শুদ্ধ হয়। তাৰপিছতে দিলে ৰাম। ৰাম শব্দটো এইকাৰণে দিয়া হৈছে, আমাৰ মুখপদ্মহন্তে কৃষ্ণ নাম প্ৰকাশ যিহেতু কৰিলোঁ, পাৰিলে কেতিয়াও বেয়া আৰু তাৰ পৰা প্ৰকাশ কৰিব আমি নালাগে। আমি মুখেৰে ৰাম ক'লোঁ আৰু বেয়া শব্দবিলাকে আমাৰ পদ্মমুখতে সদায় প্ৰকাশ হয়। ৰাম খবৰতে উচ্চাৰণতে ৰাম ৰাম ৰাম, মুখে বাজ হুয়াই পলাই পাপ মানে। শূন্য মানে হৈ অভন্তৰ, ৰাম 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 ম বুলি আতি কপাত মাৰয় টানে। আৰু বেয়া সোমাব নালাগে। আমাৰ বেয়া বেছিকৈ সোমায়, আমাৰে, আপোনালোকৰ নহয়। কৃষ্ণ। গতিকে এইটো জ্ঞান দিলে। তাৰপিছত কেশৱ দিলে, এই 5টা শব্দ। স ই স পদে ব্ৰহ্ম বিষ্ণু মহেশ্বৰ কোটি 3 বয় ও পদে নাৰায়ণ তিনুকু আশ্ৰয় শান্তি। এই হেতু কেশৱ ফুলৰ 3জনৰ নাম এবাৰত এটা শব্দ প্ৰকাশ কৰিলে কেশৱ বুলি ক'লে ব্ৰহ্মা আৰু বিষ্ণু মহেশক স্মৰণ কৰা হয়। তেওঁলোকে 3 অৱতাৰ ধৰিলে। কিয় ধৰিলে? কলি যুগৰ সন্ত সাধু মহন্ত আইন মাতৃ সকলৰ কাৰণে ধৰিলে। যে এইটো ধৰিলে তেওঁলোকে এই কৰ্ম কৰি সংসাৰ সাগৰ পাৰ হৈ পুনৰ বৈকুণ্ঠলৈ আহিব পাৰিব। এইকাৰণে তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ চৰাচৰ জগতৰ তুমি যে ঈশ্বৰ। 3 অৱতাৰ হ'লেও এজনেই। কাৰণ আপোনালোকে জানে শিৱৰ অস্ত্ৰ হ'ল ত্ৰিশূল।
ত্ৰিশূলত তিনিজন অৱতাৰ ৰূপ ধাৰণ কৰি আছে। ত্ৰিশূল পাতৰ দুইফালে বেকা, মাজত কোণ, হয়নে? দীঘলকৈ নাল এটা আছে, হয়। ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনে এজন। অৰ্থাৎ কলিৰ যুগত আমি কৃপালু দুজনাৰ গুৰু আৰ্হি পালন কৰিবলৈ গৈ গুৰুক আশ্ৰয় লৈ তিনি গুণত আমি বৰ্তিব লাগিব। তিনিটা গুণক আমি এক কৰিব পাৰিব লাগিব। সৎগুণত কৃষ্ণৰ ভকতি কৰিব পাৰিব লাগিব। এইকাৰণে তিনি অৱতাৰ ধাৰণ কৰি আমাক দৰ্শন দিলে। এই হ'ল পঞ্চনাম। দেহাটো পঞ্চৱতী দেহা। খেতি হওক তেল মদ বন, জুই মাটি পানী বায়ু আকাশ, এই পঞ্চভূতি দেহাত পঞ্চ প্ৰাণক মুখ্য কৰিছে। প্ৰাণ আছে 10। পঞ্চ প্ৰাণে কৃষ্ণৰ নাম প্ৰকাশ কৰিব পাৰে। নৰ শ্ৰেষ্ঠ জীৱসকলে কোনো জীৱই ভগৱন্তৰ নাম প্ৰকাশ কৰিব নোৱাৰে। প্ৰাণ, অপ্ৰাণ, সমান, উদ্যান, ব্যায়াম, এই পঞ্চপ্ৰাণী কৃষ্ণ নাম প্ৰকাশ হয়। আৰু পঞ্চ আৰু প্ৰাণ আছে। নাগ, কুৰ্ম, কিকৰ, দেৱদত্ত, ধনঞ্জয়, এই 10 প্ৰাণ থাকিবই সমস্তই। পঞ্চপ্ৰাণেহে ঈশ্বৰৰ নাম প্ৰকাশ কৰিব পাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত আমাক দি গ'ল। এতিয়া পদলৈ আহিলোঁ আমি। সৰ্বপ্ৰথমে সেৱা ধৰিছোঁ। আপোনালোকৰ মনত অকণমান চাগে অশান্তি হৈছে, বোলে বহল হৈছে বাৰিষা। যেনেভাৱে নকৰিব গুৰুসকল, আপোনালোকক পাই বৰ ভাল লাগিছে। যিখন গুৰুৰ পৰা পাইছোঁ তাতেহে সেৱা ধৰি যাম। এতিয়া পদৰ অৰ্থ হ'ল ব্যাকৰণ নহ'লে ঈশ্বৰৰ নাম প্ৰকাশ নহয়, অৰ্থ প্ৰকাশ নহয়। এইকাৰণে গুৰুজন 7 ব্যাকৰণ, মাধৱ গুৰু 9 ব্যাকৰণ। এতিয়া ব্যাকৰণ অৰ্থে পদক যদি আমি চাওঁ, তেতিয়া কি বুলি ক'ব, হয়নে? গতিকে পৰমাৰ্থি তত্ত্বত পদক কি বুলি কৈছে? ব্যাকৰণ অৰ্থে আমি পদ বুলি কওঁতে এতিয়া ক'লে পদ, তেতিয়া আমি বুজি পালোঁ আৰু। কিন্তু পৰমাৰ্থি তত্ত্বত পদক কি বুলি কৈছে? ব্যাকৰণৰ কাৰণ বুলি কৈছে। যে ইয়াৰ কাৰণটো পাবা। ভক্তিৰ মাৰ্গত কি কৈছে? ভগৱন্ত চৰণ যুগল সৰ্বদাই চিন্তি সকলো কৰ্ম কৰি যাবা। পদত সেৱা কৰি কৰ্ম কৰি যাবা। গুৰুজনেও পৰম ব্ৰহ্ম পদতে সেৱা কৰি কলমভাগ ধৰি এই পদভাগ অনুবাদ কৰি থৈ গৈছে। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। যে যিমান অৱতাৰ ধাৰণ কৰিছা প্ৰভু, তুমি নাৰায়ণ কৰিছা। আৰু যুগে যুগে অৱতাৰ কিয় ধৰিছা, তাৰো এটা কাৰণ আছে। এতিয়া পৰম ব্ৰহ্ম কথা এটা কৈছে। প্ৰথমে প্ৰণাম ব্ৰহ্ম। ব্ৰহ্ম কাক কয়? যি ব্ৰহ্মৰ দ্বাৰা জীৱৰ কল্যাণ সাধন হয়, যি ব্ৰহ্মৰ দ্বাৰা সৃষ্টি হয়, যি ব্ৰহ্মৰ দ্বাৰা তিনিখন জগত স্বজন পালন সংধাৰণ হয়, সেই পৰম ব্ৰহ্ম। সেই ব্ৰহ্মক গুৰুজনে সেৱা জনাইছে। আমিও সেই পৰম ব্ৰহ্ম নিৰাকাৰ আকাৰ ৰূপে আপোনালোকৰ পদ যুগলত সেৱা জনাওঁতে সেই ৰূপটো হিয়াৰ মাজলৈ আনিব লাগিব। আৰু এইসকলে পৰম ব্ৰহ্ম ঈশ্বৰ
নাৰায়ণ বা কৃষ্ণ, এই কথাটো কৈছে। আৰু ৰূপী সনাতন, ৰূপ পোৱা নাই, ৰূপী। আমি সমস্তই প্ৰকৃতি, সাংসাৰিক পুৰুষ আকাৰ এটা পালোঁ, আমিও প্ৰকৃতি। গতিকে এইকাৰণে ৰূপী বুলি কৈছে। সনাতন, স্থায়ী, চিৰন্তন পৰম ব্ৰহ্ম ঈশ্বৰক কৈছে। তেওঁৰ নাম স্থায়ী, তেওঁ চিৰন্তন, তেওঁই সনাতন। সকলো নাশ হৈ যাব তিনিখন জগতত, পৰম ব্ৰহ্মৰ নাম কেতিয়াও বিনাশ নহয়, কেতিয়াও ক্ষয় নহয়। সেইকাৰণে তেওঁকে সনাতন বুলি কৈছে। কৃপালু গুৰুজনেও কলিৰ যুগত তৰণৰ উপায় কাৰণে আমাৰ ধৰ্মটো দিলে সনাতন ধৰ্ম, হয়নে? তাত 5টা শব্দ সোমোৱাই থলে। শংকৰী, শাক্ত, সনাতন, বৈষ্ণৱ, ভাগৱতী ধৰ্মৰ আমি সমস্ত জনাই সেৱক। এইটো সনাতন, এইটো আছে। দেখা ঘৰচিলে যাই বিতা, এই দিলে খালে হবে তুতি যায়। নামৰ নাহিকে কয় লাগে মানে বৃদ্ধি হয়, ভাগ কৰি লাটু বাই যায়। একোমতে কয় নাই, চোৰে নেনে নপলায়, নষ্টনুৱে অগিজলে পৰি, লুৰি নেনে লুৰিয়াই, ডকাইতে পৰি হৰে, ৰজায়ো ন লয় কৰি। নাম নাম হয় কেতিয়াও হ'ব নোৱাৰে। আমাৰ অসহ্য বিভূতি যিমানেই নহওক তৎক্ষণত ক্ষয় হৈ যাব পাৰে, নাইকিয়া হৈ যাব পাৰে। আৰু জীৱৰ সৃষ্টিৰ কথা এটা কৈ দিলে যে তদুনবী কমলত ব্ৰহ্মবৈলা জাত, যুগে যুগে অৱতাৰ ধৰাত অসংখ্যাত। ভগৱন্ত পুৰুষে বাৰে বাৰে পৃথিৱীৰ ধামত অৱতাৰ ধাৰণ কৰি তেওঁ 4টা কৰ্ম কৰি আকৌ বৈকুণ্ঠলৈ ঘূৰি যায়। পৃথিৱীৰ ভাৰ হৰণ, দুষ্টক দমন, সন্তক পালন, ধৰ্মৰ স্থাপন, এই কৰ্মকেইটা কৰি আকৌ বৈকুণ্ঠলৈ যায়। আমিও সমস্তই জীৱই মাতৃৰ গৰ্ভত আমিও যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছোঁ। প্ৰদৰ্শনে ঈশ্বৰ অধ্যায়ৰ পৰা আমাক বুজাই দিব। এই 24টা অৱতাৰ ঈশ্বৰ ভগৱন্তই ধাৰণ কৰিছে বুলি কৃপালু গুৰুজনে শাস্ত্ৰত উল্লেখ কৰি গ'ল। ঈশ্বৰ পুৰুষে 23টা অৱতাৰ ধাৰণ কৰি গ'ল। এটা ধাৰণ কৰিব, সেইটো হ'ল কল্কি অৱতাৰ। আমি সমস্তই মাতৃৰ গৰ্ভত 24টা অৱতাৰ ধাৰণ কৰি সত্যৱত ৰজা হৈ ভূমিষ্ঠ হৈছিল। ইয়াৰ আগতে দিছে সত্যৱতৰ ৰজাৰ কথাটো। আমি ভূমিষ্ঠ হ'লোঁ সত্যৱত। সত্য প্ৰৱৰ্তন কৰিব নোৱাৰাৰ কাৰণে এয়া আমাৰ বিষয় সংসাৰত মায়ামোহ ক্লেশত থাকি নানান যন্ত্ৰণা ভোগ কৰি পাৰ হ'ব পৰা নাই। এই কথাটোকে আমাক বুজাইছে। অকণমান প্ৰদৰ্শনতে যাওক, আমি অকণমান হাত ধৰি পাৰোঁ।